নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি এখন অতি প্ৰেৰণাদায়ক আৰু আৰ্থিক শিক্ষামূলক গ্ৰন্থৰ সাৰাংশ দাঙি ধৰিম, যিখন কিতাপৰ নাম হৈছে দ্য পেৰাবল অফ দ্য পাইপলাইন। এই গ্ৰন্থখন বাৰ্ক হেডেজৰ দ্বাৰা লিখিত এখন অতি সুন্দৰ প্ৰেৰণাদায়ক গ্ৰন্থ। এই পুথিখনত বাল্টি আৰু পাইপলাইনৰ উদাহৰণ দি মানুহৰ আয়ৰ দুটা ভিন্ন পদ্ধতি বুজোৱা হৈছে। গ্ৰন্থখনৰ মূল কাহিনীটো হৈছে এখন গাঁৱত দুজন বন্ধু আছিল। এজনৰ নাম হ'ল ব্ৰুনো আৰু আনজনৰ নাম হ'ল পাবলো। গাঁওখনত পানীৰ অভাৱ আছিল, সেয়েহে গাঁওবাসীয়ে তেওঁলোকক টকাৰ বিনিময়ত নদীৰ পৰা পানী আনি দিবলৈ কাম দিলে। ব্ৰুনোৱে বাল্টিয়ে দিনে ৰাতিয়ে পানী কঢ়িয়াই আনি টকা উপাৰ্জন কৰিছিল, কিন্তু পাবলোৱে ভাবিলে এই কামটো যদি সদায় বাল্টি লৈ কৰিলে কষ্টই কষ্ট। যদি এটা পাইপলাইন বনাওঁ তেন্তে পানী নিজে নিজে আহিব। সকলোৱে পাবলোক পাগল বুলি ভাবিলে, কাৰণ পাইপলাইন বনোৱাবলৈ সেই সময়ত বহু সময় আৰু পৰিশ্ৰম লাগিছিল। কিন্তু সি ধৈৰ্য ধৰি কাম কৰি থাকিল। কিছু বছৰৰ পিছত পাইপলাইন সম্পূৰ্ণ হ'ল আৰু পানী স্বয়ংক্ৰিয়ভাৱে গাঁৱলৈ আহিবলৈ ধৰিলে। এতিয়া পাবলোৱে কম কষ্টতে বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ'ল। এতিয়া আমি পুথিখনৰ পৰা কি শিকিলোঁ? চাকৰি বা দৈনিক কাম, এয়া হ'ল বাকেট ইনকম। যেতিয়া আপুনি কাম কৰে তেতিয়াহে টকা আহে, আৰু কাম বন্ধ হ'লে আয়ো বন্ধ হয়। সেয়াই হৈছে বাকেট ইনকম। আনহাতে ব্যৱসায়, বিনিয়োগ এইবিলাক হ'ল পেছিভ ইনকম, অৰ্থাৎ পাইপলাইন ইনকম। আৰম্ভণিতে কষ্ট বেছি, কিন্তু এবাৰ ব্যৱস্থা গঢ়ি ল'লে নিয়মীয়াকৈ আয় আহি থাকে। ইয়াৰ পৰা আমি তৃতীয়টো কথা শিকিলোঁ যে দীৰ্ঘম্যাদীভাৱে চিন্তা কৰক। তৎক্ষণাত ফল নাপালেও ধৈৰ্য ধৰি কাম কৰি থাকিলে ভৱিষ্যতে স্বাধীনতা লাভ কৰিব পাৰি। এই স্বাধীনতা হ'ল আৰ্থিক স্বাধীনতা। কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বহু উৎসৰ আয় গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। এই পুথিয়ে আমাক কি শিকায়? কেৱল পৰিশ্ৰম কৰাই যথেষ্ট নহয়। এনে ব্যৱস্থা গঢ়ি তোলক যিয়ে আপোনাৰ হৈ কাম কৰিব। এই পুথি বিশেষকৈ ব্যৱসায়, বিনিয়োগ, অনলাইন ইনকম আৰু ফিনান্সিয়েল ফ্ৰীডমৰ বিষয়ে আগ্ৰহী লোকসকলৰ বাবে অতি উপকাৰী। তোমাৰ পাইপলাইনেই হ'ল তোমাৰ জীৱন ৰেখা, অৰ্থাৎ ইয়ৰ পাইপলাইন ইজ ইয়ৰ লাইফলাইন। তেল, গেছ উদ্যোগত পাইপলাইন যোগানৰ মূল মাধ্যম। সেয়ে কোৱা হয় ইয়ৰ পাইপলাইন ইজ ইয়ৰ লাইফলাইন। সেইদৰে ব্যৱসায়তো গ্ৰাহকৰ ধাৰাবাহিক আগমনক পাইপলাইন